বৰদোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ স্থান। এইখন কেৱল এখন ধৰ্মীয় স্থান নহয়, এইখন হ'ল অসমীয়া জাতিৰ জন্মভূমি। এই নৱনিৰ্মিত প্ৰকল্পৰ বিশালতা দেখিলে চকু জোৰাই যায়। কিন্তু এই বিশালতাৰ আঁৰৰ ইতিহাস আৰু আধ্যাত্মিকতা বুজিবলৈ হ'লে আপুনি যাব লাগিব আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ সেই সময়ছোৱালৈ, যি সময়ত এন্ধাৰে আৱৰি ধৰিছিল আমাৰ সমাজখনক, যি সময়ত অসমখন আহোম, কোচ, কছাৰী আৰু চুতীয়া আদি সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল। ধাৰ্মিক বিশৃংখলতাত, ধৰ্মৰ নামত বলি প্ৰথা, কুসংস্কাৰ আৰু অন্ধবিশ্বাসত সমাজখন গ্ৰাস হৈ আছিল। সমাজত জাতিভেদ প্ৰথা ইমান প্ৰবল আছিল যে নিম্নবৰ্ণৰ মানুহক শোষণ কৰা হৈছিল। শিক্ষা কেৱল উচ্চবৰ্ণৰ মানুহৰ মাজতে সীমাবদ্ধ আছিল, যাৰ বাবে জনসাধাৰণৰ মাজত কোনো মিলাপ্ৰীতি নাছিল। এইটো ক'ব পাৰি যে এটা উমৈহতীয়া জাতীয় সংস্কৃতি বা পৰিচয়ৰ অভাৱ আছিল। ঠিক সেই সময়তে অসমৰ আকাশত প্ৰজ্বলিত হৈছিল এক নতুন প্ৰজ্ঞাৰ সূৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাৰ অবিহনে আমাৰ পৰিচয় আধৰুৱা, যাৰ অবিহনে আমাৰ অস্তিত্ব ধুঁৱলি কুঁৱলী। কিন্তু আজি আমি সঁচাকৈয়ে তেখেতৰ সেই সমন্বয়ৰ আদৰ্শক বুকুত বান্ধি ৰাখিছোঁনে? আজিৰ যাত্ৰা সেই উত্তৰৰ সন্ধানত। ৱাও! এইখন সেই পবিত্ৰ ভূমি য'ত 1449 চনত গুৰুজনাই জন্মগ্ৰহণ কৰিছিল। কিন্তু তাতকৈ ডাঙৰ কথা যে এই বৰদোৱাতেই গুৰুজনাই মাত্ৰ 19 বছৰ বয়সত সৰ্বপ্ৰথম নামঘৰ সাজিছিল আৰু বিশ্বৰ আগত এক অনন্য গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ আৰ্হি দাঙি ধৰিছিল। বৰদোৱা কেৱল ধৰ্মীয় স্থান নহয়, ই হ'ল আমাৰ সমন্বয়ৰ কেন্দ্ৰস্থল। গুৰুজনাই ইয়াত কোনো জাতিভেদ বা ধৰ্মীয় সংকীৰ্ণতাৰ স্থান ৰখা নাছিল। গুৰুজনাই আদৰ্শে আমাক জাতি ধৰ্মৰ অৰ্থত সকলোকে এজন মানুহ হিচাপে সাৱটি ল'বলৈ শিকায়। গুৰুজনাৰ আদৰ্শে আমাক একত্ৰিত হ'বলৈ শিকায়। যি দেশত গুৰুজনাই শিকাই থৈ গৈছে, কুকুৰ, শ্ৰীগাল, গধৰ্ভৰু, আত্মাৰাম, জানিয়া সবাকো পৰিয়া কৰিবা প্ৰণাম, অৰ্থাৎ সকলো জীৱৰ মাজত ভগৱানক দেখাৰ দৰ্শন। সেই দেশত মানুহে মানুহক ঘৃণা কৰাটো জানো উচিত নে? ধৰ্ম বা সম্প্ৰদায়ৰ আগত আমি প্ৰথমে এজন মানুহ আৰু এজন অসমীয়া। এই নৱনিৰ্মিত আধুনিক স্থাপত্যৰে বৰদোৱা আজি জিলিকি উঠিছে, কিন্তু ইয়াৰ প্ৰকৃত সৌন্দৰ্য ইয়াৰ শিলালিপিতকৈও বেছি ইয়াৰ আদৰ্শতহে বিলীন হৈ আছে। এই নতুন দেৱালবোৰে যেন আমাক সোঁৱৰাই দিয়ে যে আমাৰ গৌৰৱময় ইতিহাসক আমি বিশ্বৰ আগত কিমান আধুনিক ৰূপত দাঙি ধৰিব পাৰোঁ। হাই অসম, মোৰ নাম আলম আৰু মই এজন অসমীয়া। একচুৱেলি সদায় অসমীয়া পৰিচয় দিওঁতে মই নিজকে গৌৰৱবোধ কৰোঁ। আজি মই আছোঁ অসমৰ এক অন্যতম পবিত্ৰ ঠাইত, য'ত আজিৰ পৰা প্ৰায় 550 বছৰ আগতে অসমীয়া যি পৰিচয় তাৰ বীজ ৰোপণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাক আমি শ্ৰদ্ধাত গুৰুজনা বুলি কওঁ। তেখেতৰ আৱিৰ্ভাৱ অথবা জন্মস্থান নগাঁৱৰ বৰদোৱা। আপুনি যেতিয়া মেইন গেটেৰে ভিতৰলৈ সোমাই আহিব, পোনপটীয়াকৈ আগত পাব পবিত্ৰ গুৰু আসন। এয়াই হৈছে আমাৰ অসমীয়া জাতিৰ আৱেগ আৰু ভক্তিৰ কেন্দ্ৰবিন্দু। ই কেৱল এটা সিংহাসনেই নহয়, ই আমাৰ ঐতিহ্যৰ আটাইতকৈ গভীৰ দৰ্শন। ভালকৈ লক্ষ্য কৰিলে দেখিবলৈ পাব ইয়াত আছে 7টা কলপ, যি 7 বৈকুণ্ঠৰ প্ৰতীক। এই কাৰুকাৰ্যই সোঁৱৰাই দিয়ে যে জীৱনৰ 7টা পৰ্যায় অতিক্ৰম কৰিহে এজন মানুহে প্ৰকৃত জ্ঞানৰ সন্ধান পায়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? এই আসনৰ শীৰ্ষত কোনো মূৰ্তি নাই। ইয়াত আছে মাথো মহাপুৰুষীয় ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। ইয়াৰ অৰ্থ হ'ল সকলোতকৈ ঊৰ্ধত হ'ল জ্ঞান। গুৰুজনাৰ এই আদৰ্শই আমাক বিশ্বৰ আন জাতিবোৰতকৈ পৃথক আৰু সম্ভ্ৰান্ত কৰি তুলিছে।
এইটোৱে আমাৰ বৰদোৱা, এইটোৱে আমাৰ অসম। গুৰুজনাৰ বিষয়ে মই কিতাপত যেতিয়া পঢ়িছিলোঁ স্কুলত, তেতিয়াতো সিমান গুৰুত্ব সহকাৰে পঢ়া নাছিলোঁ, খালি এক্সাম পাছৰ কাৰণে পঢ়িছিলোঁ। আচলতে গুৰুজনাৰ যি আদৰ্শ বহুত পবিত্ৰ, আৰু যেতিয়া মই গুৰুজনাৰ বিষয়ে বহুত ভালকৈ অধ্যয়ন কৰিলোঁ, ময়ো এজন গুৰুজনৰ ভক্ত হৈ গ'লোঁ। আপুনি নিজকে অসমীয়া পৰিচয় দিবলৈ ধৰ্ম পৰিৱৰ্তন কৰিব নালাগে, কাৰণ গুৰুজনৰ এজন প্ৰিয় শিষ্য আছিল চান্দ খাঁ, যি মুছলমান আছিল। চান্দ খাঁ যদি মুছলমান হৈ কিনে গুৰুজনাৰ প্ৰিয় শিষ্য হ'ব পাৰিছিলে, আমি মুছলমান হৈ গুৰুজনৰ ভক্ত কিয় হ'ব নোৱাৰিম? আজি মোৰ এই ভিডিঅ'ৰ জৰিয়তে এটাই আহ্বান অসমবাসীলৈ: কোনো বিশেষ ব্যক্তি বা গোটৰ ব্যক্তিগত বা ৰাজনৈতিক স্বাৰ্থৰ বাবে আমাৰ এই বৃহত্তৰ অসমীয়া সমাজখন টুকুৰা টুকুৰ হ'বলৈ নিদিব। আমাৰ মাজত বিভেদ আনিব খোজা যিকোনো চিন্তাধাৰাক প্ৰশ্ৰয় নিদি চুকাফা আৰু শংকৰদেৱৰ সমন্বয়ৰ আদৰ্শটো জীয়াই ৰাখক, কাৰণ আমি সকলোৱে প্ৰথমে এজন অসমীয়া। এইখন আচলতে সেই ঠাই য'ত আমি আজি যি অসমীয়া পৰিচয় দিওঁ গৌৰৱেৰে, সেই অসমীয়া পৰিচয়ৰ বীজ ৰোপণ কৰিছিল আজিৰ পৰা 550 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাক আমি শ্ৰদ্ধাত গুৰুজনা বুলি কওঁ। গুৰুজনাৰ আদৰ্শ ইমানেই পবিত্ৰ আছিল যে আজিৰ পৰা প্ৰায় 100 বছৰ আগত 1921 চনত যেতিয়া মহাত্মা গান্ধী, আমাৰ ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধী অসম ভ্ৰমণলৈ আহিছিল, অসমীয়া সমাজ ব্যৱস্থা আৰু গুৰুজনাৰ আদৰ্শ সমাজ চাই তেতিয়াই প্ৰসংগত কৈছিল, মই যি চিন্তাধাৰা লৈ ভাৰতবৰ্ষখনক ৰামৰাজ্য বনোৱাৰ কথা চিন্তা কৰিছোঁ, সেই ৰামৰাজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমবাসীক আজিৰ পৰা 500 বছৰ আগতে দি থৈ গৈছে। তো ভাবক, অসমীয়া জাতিটো কোনো সাধাৰণ জাতি নহয় একচুৱেলি। এই বিশাল আকাৰৰ খোল আকৃতিৰ স্থাপত্যটোৱে আমাক সোঁৱৰাই দিয়ে গুৰুজনাৰ অৱদানৰ কথা। গুৰুজনাই কেৱল ধৰ্ম প্ৰচাৰেই কৰা নাছিল, তেখেতে সৃষ্টি কৰিছিল খোল আৰু তাল। খোল হৈছে আমাৰ গায়ন আৰু বায়নৰ মূল প্ৰাণ। ই জাতিটোক এটা সুৰত বান্ধি ৰাখিছে। গুৰুজনাৰ দিনৰে পৰা খোলৰ ধুনীয়া মানুহৰ মাজত সকলো ভেদাভেদ গুচাই একতাৰ দোলেৰে বান্ধি ৰাখিছে। এই বিশাল নৌকাসদৃ স্থাপত্যটোৱে আমাৰ নদী মাতৃক অসম আৰু সমন্বয়ৰ যাত্ৰাক প্ৰতিনিধিত্ব কৰে। যেনেকৈ এখন নাৱে সকলোকে পাৰ কৰি লৈ যায়, তেনেদৰেই গুৰুজনাৰ আদৰ্শই সকলো সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰি ৰাখিছে। ঠিক তেনেদৰেই জাপিৰ আকৃতিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহটোৱে আমাৰ লোক সংস্কৃতি, স্বাভিমান আৰু সমন্বয়ৰ যাত্ৰাক বিশ্ব দৰবাৰত তুলি ধৰে। আমাৰ জাতিটো এইকাৰণেই শ্ৰেষ্ঠ নহয় যে আমাৰ এটা গৌৰৱময় ইতিহাস আছে, বৰঞ্চ এইকাৰণেই শ্ৰেষ্ঠ কাৰণ ইয়াত শংকৰদেৱে গঢ়া এনে এখন সমাজ আছে য'ত সকলো ধৰ্ম বৰ্ণৰ মানুহে শান্তিৰে উশাহ ল'ব পাৰে। মই নিজকে এজন অসমীয়া হিচাপে গৌৰৱ কৰোঁ। আমাৰ ভাষা, আমাৰ পিঠাপনা, আমাৰ নামঘৰ, এইবোৰেই আমাৰ আচল পৰিচয়। আহক আমি নিজকে বিভিন্ন ভাগত ভাগ কৰাতকৈ গুৰুজনাৰ সেই একশৰণ বা একতাৰ আদৰ্শ আঁকোৱালি লওঁ, কাৰণ আমাৰ তেজৰ ৰং একে আৰু আমাৰ পৰিচয়ো একে, আমি অসমীয়া। বহুত ভাল লাগিল আচলতে আমাৰ নগাঁৱত ইমান ধুনীয়াকৈ আমাৰ অসমীয়া সমাজখনক প্ৰতিষ্ঠিত কৰা যিজন ব্যক্তি, যাক আমি মহাপুৰুষ বুলি আখ্যা দিওঁ, শ্ৰীমন্ত শংকৰদেৱ, তেখেতৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন ইমান ধুনীয়াকৈ আটোম টোকাৰিকৈ বনোৱাৰ কাৰণে আমি বহুত গৰ্বিত। আমাৰ নগাঁও জিলাবাসী, গোটেই অসমবাসী, আচলতে এইখন জিলাতে মই থাকোঁ আৰু সেইকাৰণে মই অলপ বেছি গৰ্বিত হৈ আছোঁ। বাকী বহুত ধুনীয়াকৈ বনাইছে, বহুত ভাল লগা। মোৰ আহ্বান থাকিল প্ৰতিজন অসমীয়ালৈ, এবাৰ হ'লে আপোনালোক আহিব, আমাৰ অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰিব। আৰু সন্ধিয়া হ'ব হ'ল, আমি এতিয়া ওলাম আৰু। মিয়া হওক বা গৰীয়া, সকলোৱে যদি গুৰুজনাৰ এই উদাৰতাক বুজি পাওঁ, তেন্তে আমাৰ মাজত কোনো বিভেদ নাথাকিব। কিয়নো গুৰুজনাই আমাক শিকাই গৈছে যে মানুহৰ মাজত কোনো প্ৰভেদ নাই। তো আজি আমাৰ যাবৰ সময় হ'ল, 5টা পাৰ হ'ল, 6টালৈকে এনে খোলা থাকে। এনে যদি আপোনালোক আহিব খোজে আমাৰ নগাঁও চহৰৰ পৰা
18 কিলোমিটাৰমান উত্তৰ পশ্চিম দিশত আহিব লাগে। মোৰ আহ্বান থাকিল প্ৰতিজন অসমীয়াই যাতে আমাৰ পবিত্ৰ ঠাইলৈ আহি গুৰুজনাক সেৱা জনায়, আমাৰ অসমীয়া জাতিৰ পৰম্পৰাটো আগবঢ়াই লৈ যায়।